করে দূর an honor এই সারো ভোট দিবা কোন সাইড to have you on all লোক ধরে the বসছে great personality of India, the great heroes of India. অরবিন্দ কেজৰিৱালে সততা The ৰাজনীতি কৰিছে, ইমানদাৰী ৰাজনীতি কৰিছে। of গতিকে আমি বহু our দিনৰ পৰা চাই আছোঁ and গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিৰ ভিতৰত এনেকুৱা এটা পৰিৱৰ্তন আনি আছে প্ৰথমবাৰৰ কাৰণে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰ এটা সততাৰ ৰাজনীতি আমি পাইছোঁ। গতিকে মই অসমৰ ৰাইজক আহ্বান জনাম, এই সততাৰ ৰাজনীতিসকলে যোগদান কৰিব লাগে, অসমৰ পৰিৱৰ্তন আনিব লাগে, অসমখন আগুৱাই লৈ যাব লাগে। গতিকে গণতান্ত্ৰিক গণৰাজ্যখনক জোৰ নচলিব। মই এটা কথা বিশেষকৈ ক'ব খুজিম যে পৰহি দিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, তেখেতে গণতান্ত্ৰিকভাৱে এজন মুখ্যমন্ত্ৰী হৈছে, তেওঁ সকলোৰে মুখ্যমন্ত্ৰী, প্ৰত্যেকটো সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী। কিন্তু পৰহিতে আহি যেটা মন্তব্য দিছে যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আহি যদি আমাৰ অসমত আহি মোৰ বিৰুদ্ধে এটা কথা উচ্চাৰণ কৰে, মই তেওঁৰ নামত পিছদিনাখনে মানহানি গোচৰ দিম, তেওঁ দিল্লীৰ শিক্ষামন্ত্ৰীৰ দৰে তেওঁৰ অৱস্থা হ'ব। গতিকে মই অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়া, গণতান্ত্ৰিক গণৰাজ্যখনত ভোটাৰ দ্বাৰাই নিৰ্বাচিত হয়। গতিকে আপুনি যেনেকুৱা মুখ্যমন্ত্ৰী, অৰবিন্দ কেজৰিৱাল ঠিক একেধৰণৰ এজন মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰীয়ে আন এজন মুখ্যমন্ত্ৰীক সন্মান কৰিব লাগে, এই কথা আমাক ভাৰতবৰ্ষৰ সংবিধান শিকাইছে। আজি নতুনকৈ শুনিলোঁ এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন এজন মুখ্যমন্ত্ৰী কেনেকৈ কথা কয়। গতিকে আমি ৰাইজ আগবাঢ়ি আহিম। অৰবিন্দ কেজৰিৱাল জিন্দাবাদ, অৰবিন্দ কেজৰিৱাল জিন্দাবাদ, অৰবিন্দ কেজৰিৱাল জিন্দাবাদ। Sri Rajesh Sharma ji, Mr. Isha